খালি মই কিউবৰ কোনটো পিছক কি বুলি কয় সেইটো তোমালোকক ক'লোঁ। তিনিটা পিচ থাকে, চেণ্টাৰ, এজ আৰু কৰ্নাৰ। সেইকেইটা তুমি জানিলা। আৰু যদি সেইটো ভিডিঅ' এতিয়ালৈকে নাই চোৱা, তুমি মোৰ IGTVটো সেইটো ভিডিঅ' পাবা, নহ'লে তুমি মোৰ বায়'ত যাবা। বায়'ত ইউটিউবৰ লিংক এটা আছে, সেই ইউটিউবৰ লিংকটোত তুমি মোৰ ইউটিউব চেনেলত গৈ পেলাই সেই ভিডিঅ'টো পাবা। সেই ভিডিঅ'ৰ পাৰ্ট 1টো তুমি চাই লোৱা। সেইটো হৈছে এতিয়া মই দেখুৱাম ছেকেণ্ড পাৰ্টটো, পাৰ্ট 2, যিটোত মই লেয়াৰ বুক কোনটো কি লেয়াৰ সেইটোৰ ওপৰত ডিটেইলছ দিম তোমালোকক। এতিয়া চাই থাকা। লেটছ বিগিন। এতিয়া কিউবত 6টা লেয়াৰ থাকে। এটা ৰাইট লেয়াৰ, এটা লেফ্ট লেয়াৰ, এটা আপ লেয়াৰ, এটা ডাউন লেয়াৰ, এটা ফ্ৰণ্ট লেয়াৰ, এটা বেক লেয়াৰ। আৰু ইউজুৱেলি আমি যেনেকৈ তেনেকৈ নিমিলাওঁ। কিউবটো যেতিয়া আমি মিলাম, হোৱাইটটো ওপৰত ল'ম আৰু এইটো য়েল্ল' তলত ল'ম। তেনেকৈ মিলালে আমাৰ বহুত ইজি হয় মিলাবলৈ। সেইকাৰণে আমি এনেকৈ ল'ম। এনেকৈ এতিয়া সদায় তোমাৰ হোৱাইটটো ওপৰত ৰাখিবা, য়েল্ল'টো তলত ৰাখিবা। হ'ল। এতিয়া তোমাৰ মুখাগত যেনিবা তুমি গ্ৰীণ লৈছা, তেতিয়া ইয়াৰ ৰাইট লেয়াৰ কোনটো হ'ব? তোমাৰ সোঁহাত এইখন, সোঁহাতৰ লেয়াৰটোৱে সোঁহাতেদি যোনটো লেয়াৰ চুব পাবা ফাৰ্ষ্ট, সেইটো হৈছে ৰাইট লেয়াৰ। আকৌ লেফ্ট হেণ্ডেদি যোনটো চুব পাবা সেইটো হৈছে লেফ্ট লেয়াৰ। ওপৰত থকাটো আপ লেয়াৰ, তলত থকা ডাউন লেয়াৰ, ফ্ৰণ্ট লেয়াৰ হৈছে মুখৰ আগত থকাটো, আৰু বেক লেয়াৰ হৈছে পিছফালে থকাটো। এতিয়া যেতিয়া আমি এইবোৰ ফৰ্মুলা কিছুমান লিখি দিম, তাত কিছুমান মানে তোমাৰ এলফাবেটেৰে ডিনোট কৰে। ৰাইটটোক আৰেদি ডিনোট কৰিম, লেফ্টক এলেদি, তাৰপিছত আপটোক ইউৰে আৰু ডাউনক ডিৰে, বেকটোক বিৰে আৰু ফ্ৰণ্টক এফেৰে ডিনোট কৰিম। এতিয়া ডিনোটেশ্যনটো হৈ গ'ল। এতিয়া ডিনোটেশ্যনৰ এণ্টি ক্লকৱাইজ এটাও আছে, যিবোৰত সেই মানে আৰ, ডি, এল, বি, এফ সেই 6টাৰ ওপৰত ডেছ এটা লাগি যাব। আমি মেথছত যেনেকৈ পাইছিলোঁ এক্স ডেছ, ৱাই ডেছ, তেনেকুৱাই আৰ ডেছ, ডি ডেছ, এল ডেছ, বি ডেছ, এফ ডেছ, সেইকেইটা। মানে ক্লকৱাইজটোৰ অপজিট হৈছে এণ্টি ক্লকৱাইজ, মানে ডেছ নথকাটোৰ অপজিটটো হৈছে ডেছ থকাটো। বুজিছা? এতিয়া আৰ যেতিয়া কম, আৰ থাকিলে ওপৰলৈ উঠাম, যদি আৰ ডেছ থাকে তললৈ উঠাম, মানে তললৈ নমাই দিম মানে ৰাইট হেণ্ডৰ ছাইডত। তাৰপিছত এল থাকিলে তললৈ নিম আৰু এল ডেছ থাকিলে ওপৰলৈ নিম। এইটো তেনেকুৱা কেলেই হ'ল মই বুজাই দিছোঁ চাবা। ইয়াত তুমি ঘড়ী এটা ইমেজিন কৰা। ঘড়ী এটা এনেকৈ ঘূৰে ক্লকৱাইজটো হৈছে এল, মানে তললৈ। তাৰপিছত যদি ক্লকৱাইজ হয় এনেকৈ তললৈ আহিব। এতিয়া এণ্টি ক্লকৱাইজ মানে উল্টাটো। এলটো যদি এনেকৈ হয় তেন্তে এণ্টি ক্লকৱাইজটো এল ওপৰলৈ হয়। বুজিছা? মানে এইটো ওপৰলৈ হৈছে এল ডেছ আৰু তললৈ হৈছে এল। ৰাইটত কিন্তু তাৰ উল্টাটো। ইয়াত যদি ঘড়ী এটা ইমেজিন কৰা, কেনেকৈ ঘূৰিব? এনেকৈ নুঘূৰিব জানো? মানে আৰটো হৈছে ওপৰলৈ আৰু এণ্টি ক্লকৱাইজ আৰটো মানে আৰ ডেছটো এইটো তললৈ হয়। তেনেকৈও চবৰে একেই। ইয়াত তুমি ঘড়ী এটা ইমেজিন কৰিবা, এইটো এনেকৈ ঘূৰিব ক্লকৱাইজ, মানে ইউ হৈছে এইটো, আৰু ইয়াৰ এণ্টি ক্লকৱাইজটো কোনটো হ'ব? মানে এইটো এইফালে যোৱাটো হৈছিলে ক্লকৱাইজ আৰু তাৰ উল্টাটো হৈছে এণ্টি ক্লকৱাইজ। তাৰপিছত ইয়াতো এটা ঘড়ী ইমেজিন কৰা, এইফালে ঘূৰাটো হ'ব ক্লকৱাইজ, কাৰণ ঘড়ীটো এনেকৈ ঘূৰিব তলত যদি আমি ঘড়ী এটা ইমেজিন কৰোঁ। এতিয়া হৈছে এইটো ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজটো মানে এইটো ডি আছিলে, এইটো ডি ডেছটো হ'ব এনেকৈ ইয়াৰ উল্টাটো। যেনেকৈ এইটো ইউ আছিলে, ইউ ডেছটো হ'ব ইয়াৰ উল্টাটো। এইটো আৰ আছিলে, আৰ ডেছটো হ'ব এইটো। এইটো এল আছিলে, এল ডেছটো হ'ব এইটো। আৰু এতিয়া ফ্ৰণ্টৰ কাৰণে কওঁ আমি কেনেকৈ হ'ব। ইয়াত ঘড়ী এটা ইমেজিন কৰা, ক্লকৱাইজটো এনেকৈ হ'ব, মানে এইটো কি হ'ব? এফ। আৰু ইয়াত যদি আমি এফ ডেছ মাৰিবলৈ কওঁ তেন্তে এফ এইটো ক্লকৱাইজ আছিলে, এণ্টি ক্লকৱাইজটো উল্টা, মানে এইটো চাইডত এইটো এণ্টি ক্লকৱাইজ এফ ডেছ। আৰু এতিয়া বেকৰ ক্ষেত্ৰত, বেকত যদি আমি ঘড়ী এটা ইমেজিন কৰোঁ, এইটো হৈছে ক্লকৱাইজ, এনেকৈ ক্লকৱাইজকৈ ঘূৰিব। মানে তোমাৰ এইটো যদি এইফালে ঘূৰোৱা মানে হৈছে বি, আৰু যদি এইটো চাইডে ঘূৰাই দিয়া সেইটো হ'ব বি ডেছ। বুজিলা? এতিয়া এইটো আৰ আৰু এইটো আৰ ডেছ, এইটো এল, এইটো এল ডেছ, এইটো ইউ, এইটো ইউ ডেছ, এইটো ডি, এইটো ডি ডেছ, এইটো এফ, এইটো এফ ডেছ, তাৰ পাছত এইটো বি, এইটো বি ডেছ। মানে ঘড়ী এটা ইমেজিন কৰি পেলাই তুমি কিউবৰ লেয়াৰকেইটা বুজিব লাগিব। লেয়াৰকেইটা তোমাক ক'লোঁ 6টা লেয়াৰ আছে। এতিয়া 6টা লেয়াৰৰ বিষয়ে যেতিয়া তুমি বুজি গ'লা, যদি নাই বুজা মোক সুধি ল'বা, IGত মোক ডাইৰেক্ট DM কৰিব পাৰা, নহ'লে কমেণ্টত দিব পাৰা, মই বুজাই দিম কোনটো কি লেয়াৰ কয়। আৰু চাবা ইউটিউবতো আছে এইটো ভিডিঅ', ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'বা, পাৰ্ট 1টো, এইটো পাৰ্ট 2 হয়। চ' নেক্সট ভিডিঅ'ত লগ পাম। লেয়াৰকেইটা শিকিলা, আকৌ আগৰ ভিডিঅ'টোত পিচকেইটাক কোনটোক কি কয় ক'লোঁ, এতিয়া ক'লোঁ লেয়াৰকেইটাক কোনটোক কি কয়। ইয়াৰ পিছত মই ষ্টাৰ্ট কৰিম টিউটৰিয়েলটো, কিউব কেনেকৈ মিলে। গেট ৰেডি। লাইক,
ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা